নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকে গম পাব যে আপোনালোকৰ যদি এখন ধুনীয়া যদি কুকুৰা ফাৰ্ম আছে বা আপোনালোকে যদি বহু দিনৰ পৰা কুকুৰাবিলাক যদি পুহি আহি আছে, আপোনালোকৰ কুকুৰাবিলাক যদি খুব সোনকালে যদি ডাঙৰ দীঘল নহয়, আপোনালোকে দুটামান কথা মনত ৰাখিব লাগিব। আজি সেই দুটামান কথা আপোনালোকক মই জনাই দিম। বলক তেন্তে আজি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহ'লে আপোনালোকে আজি ভিডিঅ'টো চালে আপোনালোকে গম পাব যে আপোনালোকৰ কুকুৰাবিলাকক কেনেধৰণে ডাঙৰ দীঘল কৰিব লাগে। বলক তেন্তে আজি ভিডিঅ'টো প্ৰথম কথাটো হৈছে বন্ধু বান্ধৱীসকল, আপোনালোকে এজন ভাল হেডচাৰীৰ পৰা আপোনালোকে পোৱালিবিলাক ক্ৰয় কৰিব লাগিব। আৰু পোৱালি যদি আপোনালোকে ভাল হেডচাৰীৰ পৰা যদি ক্ৰয় নকৰে, তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, পোৱালিবিলাক যেতিয়া দুৰ্বল হৈ থাকিব সৰুতে, আৰু দুৰ্বল হৈ যদি সৰুতে যদি বেমাৰ লাগে, তেতিয়াহ'লে আপোনালোকৰ সৰুতে সিহঁতে মৃত্যুমুখত পৰিব পাৰে আৰু আপোনালোকৰ কুকুৰাবিলাক খুব সোনকালে ডাঙৰ দীঘল নহ'বও পাৰে। আপোনালোকৰ 2 নম্বৰ কথা হৈছে আপোনালোকে ভাল দানা খুৱাব লাগিব। আপোনালোকে ভাল কোৱালিটি আপোনালোকে দানা খুৱাব লাগিব কুকুৰাবিলাকক। আৰু খুব প্ৰটিনযুক্ত যদি সিহঁতক দানা খুৱায়, তেতিয়াহ'লে আপোনালোকৰ কুকুৰাবিলাকক খুব সোনকালে ডাঙৰ দীঘল হ'ব। আৰু লগতে আপোনালোকে কুকুৰাবিলাকক দিব লাগিব কেলছিয়াম খুৱাব লাগিব। আৰু 3 নম্বৰতে আপোনালোকে খুৱাব লাগিব ফুড ছাপ্লিমেণ্ট। আৰু ফুড ছাপ্লিমেণ্ট দিয়াৰ পিছত আপোনালোকে খুৱাব লাগিব ভিটামিন। আৰু ভিটামিন খোৱাৰ পিছত আপোনালোকে খুৱাব লাগিব লিভাৰ টনিক। মাজে সময়ে আপোনালোকৰ কুকুৰাবিলাকক ৰাতিপুৱা মৰ্ণিং টাইমত আপোনালোকে দি থাকিব। আৰু এনেধৰণে যদি আপোনালোকে এইকেইটা কথা যদি আপোনালোকে বেছিক কথাকেইটা যদি মনত ৰাখে, তেতিয়াহ'লে আপোনালোকৰ কুকুৰাবিলাকক খুব সোনকালে ডাঙৰ দীঘল হ'ব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ কুকুৰা যদি ফাৰ্মখন যদি খুব লেতেৰা হৈ থাকে, তেতিয়াহ'লে আপোনালোকৰ কুকুৰাবিলাকৰ খুব বেমাৰ আজাৰ হ'ব। আৰু বেমাৰ আজাৰ হ'লে কি হ'ব, আপোনালোকৰ কুকুৰাবিলাকক সোনকালে ডাঙৰ দীঘল হ'বলৈ বাধাৰ সন্মুখীন হ'ব। সেই হেতুকে আপোনালোকে কি কৰিব, ফাৰ্মখন খুব ধুনীয়াকৈ চাফা কৰি ৰাখিব। আৰু চাফা কৰি ৰাখিলে আপোনালোকৰ কুকুৰাবিলাক খুব সোনকালে ডাঙৰ দীঘল হ'ব। আৰু কুকুৰাৰ যিবিলাক ভেকচিন আছে, সেই ভেকচিনবিলাক আপোনালোকে সম্পূৰ্ণকৈ দি দিব। আৰু এইকেইটা কথা যদি আপোনালোকে মনত ৰাখে, তেতিয়াহ'লে আপোনালোকৰ কুকুৰাবিলাকক খুব সোনকালেই ডাঙৰ দীঘল হ'ব। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু এনেধৰণে নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আজি সকলোকে ধন্যবাদ জনাইছোঁ। জয় অসম, বাই বাই।